প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পাঠ কৰক হনুমান চালিচা। পূৰণ হ'ব আপোনাৰ সকলো ইচ্ছা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ গৈ আছোঁ হনুমান চালিচাখন সম্পূৰ্ণ অসমীয়া ভাষাত। হনুমান চালিচাখন আপোনালোকে পাৰিলে প্ৰতি মঙলবাৰ আৰু শনিবাৰে দিনত এবাৰ হ'লেও শুনিবলৈ নহয়তো পঢ়িবলৈ চেষ্টা কৰিব। শ্ৰী ৰামচন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচিত স্তৱক বা কবিতাক হনুমান চালিচা বুলি কোৱা হয়। হনুমান চালিচাত 40টা শ্লোক আছে, যাৰ বাবে ইয়াত চালিচা বোলা হয়। আনহাতে ইয়াক হনুমানৰ 108টা স্তোত্ৰ উল্লেখ আছে। হনুমান চালিচা 16শ শতাব্দীৰ কবি তথা দাৰ্শনিক তুলসী দাসে ৰচনা কৰিছিল। জনবিশ্বাস মতে তুলসী দাস ৰোগীয়া অৱস্থাত হনুমান চালিচা ৰচনা কৰিছিল আৰু এই চালিচা ৰচনাৰ পাছতেই তেওঁ অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে হনুমান চালিচাখন কেতিয়া পঢ়িব পাৰি? হনুমান চালিচাখন যিকোনো সময়তে পাঠ কৰিব পাৰি, কিন্তু কেতিয়াবা যদি কোনো ব্যক্তিয়ে বেছিকৈ ভয় খায় অথবা বিপদত পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰি হাহাকাৰ কৰে, সেই সময়ত হনুমান চালিচা পঢ়িলে সকলো ভয় শংকা দূৰ হয়। আনহাতে বহুতৰ বিশ্বাস মতে হনুমান চালিচাই বেয়া শক্তি দূৰ কৰে। এতিয়া আহক হনুমান চালিচাখন আমি পাঠ কৰোঁ। শ্ৰী গুৰু চৰণ পদ্ম স্মৰি মনে মনে, কোটিবাৰ প্ৰণামহো গুৰুৰ চৰণে। শ্ৰীৰাম চৰণ পদ্ম কৰিয়া স্মৰণ, চতুৰ্বৰ্গ ফল যেন লভো অনুক্ষণ। বুদ্ধিহীন মই অতি পৱন কুমাৰ, গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ। জয় জয় হনুমানৰ গুণৰ সাগৰ, জয় হে কপিছ প্ৰভু দয়াৰ আধাৰ। শ্ৰীৰামৰ দূত তুমি অতি বলৱান, অঞ্জনাৰ পুত্ৰ তুমি পৱনসুত নাম। মহাবীৰ বজৰংগী তুমি হনুমান, কুমতি নাশিয়া কৰা সুমতি প্ৰদান। কাঞ্চন বৰণ তজু তুমি হে সুবেশ, কৰ্ণত কুণ্ডল শোভে কুচি কুচি বেশ। ধ্বজা বজ্ৰ শোভা কৰে হস্ত তোমাৰ, কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ। অপৰূপ বাহু তব পাৱন নন্দন, মহাতেজ জ্যোতিৰূপ জগত বন্দন। বিদ্যৱান গুণৱান তুমি হে চতুৰ, শ্ৰী ৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আতুৰ। সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন, হৃদয়ত লৈ ৰাম সীতাও লক্ষণ। সূক্ষ্ম ৰূপ ধৰি তুমি লংকা প্ৰৱেশিলা, বিকট ৰূপেৰে লংকা ধ্বংস কৰিলা। ভীম ৰূপে কৰা তুমি অসুৰৰ সংহাৰ, সৰ্বকাৰ্য সিদ্ধিদাতা শ্ৰী ৰামচন্দ্ৰৰ। সঞ্জীৱন আনি তুমি জীয়ালা লক্ষ্মণ, ৰঘুবীৰ তাৰ বাবে আনন্দিত মন। ৰঘুনাথে দিলে তোমাক আলিংগন দান, দান কৰে ভাতৃস্থান ভৰত সমান। ত্ৰিভুৱনে বিয়পিয় তজু যশ খ্যাতি, এই বুলি আলিংগন কৰে ৰঘুপতি। সনক ব্ৰহ্মাদি যত দেৱ মুনিগণ, নাৰদ শাৰদ আদি দেৱ ঋষিগণ। যমৰাজ কুবেৰ আৰু দিকপালগণ, কবি কবিৰে যত ভৰা ত্ৰিভুৱন। সুগ্ৰীৱৰ উপকাৰ তুমিয়েই কৰিলা, ৰামৰ লগত মিলাই ৰাজপদ দিলা। তোমাৰ যান্ত্ৰণা মানে বিভীষণগণ, হৈছিল ৰাৱণৰ ভয়ে কম্পমান। সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্যদেৱে দেখে, সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে। জয়ৰাম বুলি তুমি অসীম সাগৰ, পাৰ হৈ প্ৰৱেশিলা লংকাৰ ভিতৰ। দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুৱনে, সুগম কৰিলা তুমি ৰাম ৰাম গানে। শ্ৰীৰামৰ দ্বাৰাৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে, তজু অনুমতি বিনা সোমাব নোৱাৰে। শৰণ লৈনো প্ৰভু আজি যে তোমাৰ, ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ। নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ, তোমাৰ হুংকাৰতে কম্পে ত্ৰিভুৱন। ভূত প্ৰেত পিশাচ আদি আহিব নোৱাৰে, মহাবীৰ তজু নামে সেই সদা আত্মাৰে। ৰোগ নাশ কৰা তুমি সৰ্বপীড়াহৰ, মহাবীৰ তজু নাম স্মৰে নিৰন্তৰ। সংকটত হনুমানে ৰক্ষা কৰি যায়, হনুৰ চৰণে ভক্তি ৰাখিব সদায়।
সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বীও ৰজা, শ্ৰীৰামৰ শত্ৰুঘ্নক তুমি দিলা মজা। তোমাৰ চৰণে যে মন প্ৰাণ দিব, জীৱনত সেইজনে সদা সুখ পাব। প্ৰবল প্ৰতাপ তজু হে বায়ুনন্দন, তজু নামে উজ্জ্বলিব এই ত্ৰিভুৱন। সাধু সন্ন্যাসীকো ৰক্ষা কৰা মতিমান, শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণৱান। অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে, সকলোৱে সিদ্ধি হয় তোমাৰ কৃপাতে। তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ, ৰামৰ তুমিয়ে দাস জানে সৰ্বজন। তোমাৰ ভজন কৰি লভিব ৰামক, জনমে জনমে হে দুখ বিমোচক। অন্তকালে পাব তেওঁ ৰামৰ চৰণ, এইষাৰ কথা শুনা সব ভক্তগণ। সকলো বিষয় ত্যাগি বোলা হনুমান, হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান। সৰ্বদুখ আঁতৰিব সংকটো কাটিব, সেইজনে হনুমন্তক স্মৰণ কৰিব। জয় 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 প্ৰভু জয় হনুমান, তজু কৃপা বিনে মোৰ গতি নাই আন। যিজনে শতবাৰ এই পাঠ কৰে, সকলো অশান্তি তাৰ নাশ হৈ পৰে। হনুমান চালিচা যে সদা পাঠ কৰে, সিদ্ধি লাভ কৰে আৰু বিপদ দূতৰে। তুলসীদাস সৰ্বদাই শ্ৰী হৰিৰ দাস, মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস। ত্ৰিপদী পৱন নন্দন সংকট হৰণ, মংগল মূৰ্তি ৰূপ শ্ৰীৰাম লক্ষণ। জানকী ৰঞ্জন তুমি হৃদয়ৰে ভূপ, পৱন নন্দন প্ৰবল বিক্ৰম। ৰাম অনুগত অতি চালিচা ইয়াতেই, সমাপ্ত কৰিছোঁ পদে থাকে যেন মতি। জয় শ্ৰীৰাম, জয় হনুমান।